এয়া মই বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰ চহৰৰ যি কোকৰাঝাৰ জিলা ক্ৰীড়া খেলপথাৰত মই উপস্থিত আছোঁ আৰু যেহেতু কাইলৈৰ পৰা এইখন ফিল্ডত মই দেখাবলৈ যত্ন কৰিছোঁ। এয়া হ'ল কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ আৰু কাইলৈৰ পৰা ইয়াতে ইণ্টাৰ 6 চিডিল প্ৰিমিয়াৰ লীগ 2022 এই খেল ইয়াত আৰম্ভ হ'ব আৰু কাইলৈ এক বৃহৎ আয়োজনেৰে এইখন খেল উদ্বোধন কৰিব। কেইবাজনো বিশিষ্ট অতিথি ইতিমধ্যে উপস্থিত থাকোঁ। ইয়াৰে BTRৰ যি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব আৰু অন্য কেইজনমান বিশিষ্ট ব্যক্তিয়ে ইয়াত উপস্থিত থাকি এইখন অনুষ্ঠানটোক উদ্বোধন কৰিব। এয়া হ'ল খুব ধুনীয়াকৈ সজোৱা হৈছে। চাৰিওফালে ইতিমধ্যে প্ৰিপেৰেশ্যন খুব সুন্দৰকৈ বনোৱা হৈছে। যেহেতুকৈ এইবাৰ প্ৰথমবাৰৰ কাৰণে BTR চৰকাৰে 6 চিডিল প্ৰিমিয়াৰ লীগ 2022 অৰ্গেনাইজ কৰিছে আৰু ইয়াৰে কাইলৈ কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অৰ্থাৎ KDSAৰ খেলপথাৰত এয়া ইনগ্ৰেশ্যন হ'ব আৰু ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ 10খনকৈ 6 চিডিল কাউন্সিল ইতিমধ্যে অংশগ্ৰহণ কৰিছে। ইয়াৰে মেঘালয়ৰ পৰা আছে, ত্ৰিপুৰাৰ পৰা আছে, অসমৰ পৰা আছে। 10টাকৈ 6 চিডিল কাউন্সিল এইখন খেলত অংশগ্ৰহণ কৰিব। ইয়াত গেলাৰী বনোৱা হৈছে খুব সুন্দৰকৈ, মই দেখুৱাই আছোঁ। গেলাৰী এয়া হ'ল প্ৰিপাৰেশ্যন। ফিল্ডটো খুব ধুনীয়াকৈ কৰি থকা হৈছে। আৰু যেহেতু নিশাৰ ভাগত খেলটো হ'ব, দিনৰ ভাগত নহ'ব, কাইলৈ আবেলি 6টা বজাত এই খেলটোক ইনিগ্ৰেশ্যন কৰিব BTR প্ৰধান প্ৰমোদ বড়োৱে। আৰু লাইটিঙৰ মাজত এইখন খেল যিহেতু অনুষ্ঠিত হ'ব, ইয়াত লাইট দিয়াৰ কাৰণে কিছু ব্যৱস্থা কৰা হৈছে। চাৰিওফালে লাইট, যিহেতু লাইটৰ পোহৰৰ মাজত এইখন খেলটো অনুষ্ঠিত কৰা হ'ব। এয়া জংঘল, খুব সুন্দৰ পৰিৱেশ। खुलुमबाय, नमस्कार। जिहेतु BTR सरकारा गिबि खेबनि थाखाय इन्टार 6 चिडिल प्रिमियार लीग 2022 खौ खुंनाय जादों आरो बेनिनो गाबोनो क'क्राझारनि जि KDSA फोथारावहाय क'क्राझारनि थाखाय बेखौ बेखेवगोन। BTRनि CM चिफ एक्जिकिउटिभ मेम्बार अफ BTR प्रमोद बड़ोआ बेखेवगोन आरो बेवहाय बेजों लोगोसे गोबां 6 चिडिल काउन्सिलनिफ्राय फैनाय माखासे आलासि बिथांमोना बा काउन्सिल चिफ बिथांमोनाबो बे हाबाफारियावहाय बाहागो लागोन आरो बेनि थाखायनो
थोंजोङै नोंथांमोना नुनो मोनदों जे क'क्राझारनि जि KDSA अर्थात क'क्राझार डिस्ट्रिक्ट स्पर्ट्स एस'सिएशननि जि फोथारखौ खोब मोजाङै साजायनाय जादों। एसे प्रब्लेम जादों, भिडिअ'आ एसे प्रब्लेम जादों, जायखिजाया नोंथांमोना नुनो मोनदों। नै बेयाव साजायनाय जादों जिहेतु KDSA नि फोथारा चारौफाले जिरायनाय बेलकनि गैयामोनब्लाबो स्थायि भाबै गैयामोन, जायनि थाखाय बिदि बेलकनि जिरायनो थाखाय जाहाथे मोजाङै फुटबल खेलखौ नायनो हायो, बेनि थाखाय बिदि जगार खालामना होनाय जादों। कार्डजों बै खावसेजोंल' स्टेडियामनि माबायावहाय जिरायनो हानाय हिसाबै दङमोन, खिन्थु बे खेलखौ जाहाथे फारफ्रोमथिंजायबो जिरायनानै नायनो हानाय हिसाबै बेलकनि बानायनाय जादों। आरो मोनसे खोथा, जिहेतु बे खेला साननि समाव जानाय नङा, मोनानि समावसो जागोन। मोनाबिलि 6टा जानाय लोगो लोगो बेखौ BTR नि चिफ प्रमद बर'आ बेखेवगोन आरो बेनि थाखाय लाइट होनायनि बेबस्था खालामदों। लाइटनि गेजेराव जिहेतु जागोन, लाइटिंनि गेजेराव जागोन। नोंथांमोना मिथिखागौ, जिहेतु डिमाकुसियाव प्रथम 6 इडल प्रिमियार लिगनि खेलखौ बेखेवनाय जादोंमोन। बेनि उनावहाय बाक्सायाव नेक्स्ट जादोंमोन आरो बेनि उनाव थामथियाव क'क्राझाराव गाबोन जागोन। आरो नर्थ इस्टनि मेघालय, त्रिपुरा, आसामनि मोन 10टा 6 इडल टीमा बेयावहाय बाहागो लादों। आरो जिहेतु नैबेहाय फिल्डआवहाय 12टा गेम जागोन, ओंखायनो फारफ्रोमथिंबो नायनानै मोजां बेबस्था खालामनाय जादों। नायदो, ইয়াত MLA আছে, অৰ্থাৎ কক্ৰাঝাৰ জিলাৰ যি দায়িত্বত থকা, খেলৰ দায়িত্বত থকা তেখেত আছে, লৰেন্স ইছলাৰী ডাঙৰীয়া আছে আৰু অন্যান্য যিসকল সুন্দৰকৈ আশা কৰিছোঁ আপোনালোকেও এইখন খেলত আহিব আৰু কাইলৈ যিহেতু 6টা বজাত এইখন খেলক BTR প্ৰধান প্ৰমোদ বড়োৱে ইনগ্ৰেশ্যন কৰিব 6টা বজাৰ লগে লগে, আৰু ৰাতিৰ ভাগত এই খেলটো হ'ব। আৰু ইয়াৰ বাবে ব্যাপক আয়োজন এইখন ফিল্ডত কৰা হৈছে। এইখন ফিল্ড হ'ল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ খেলপথাৰ, আৰু ইয়াত বিশেষকৈ 12টাকৈ খেল অনুষ্ঠিত হ'ব। আৰু ইয়াৰ বাবে ব্যাপক আয়োজন ইতিমধ্যে কৰা হৈছে। যি BTR প্ৰশাসনৰ ফালৰ পৰা এইখন আয়োজন যিহেতু কৰিছে, ইয়াৰ বাবে সুন্দৰকৈ এইখন ফিল্ডত, আৰু আশা কৰিছোঁ চবে এইখন খেল উপভোগ কৰিবৰ কাৰণে আহিব বুলি আশা কৰিছোঁ।
ধন্যবাদ।